প্ৰিয়জনক ইমানেই বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা ক'লেও আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে। সকলোৰে জীৱনত এনেকুৱা মানুহ থাকে যাক পাহৰিব নোৱাৰি আৰু নিজৰ কৰাৰ অধিকাৰ নাথাকে। সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়, কিন্তু কিছুমান কথাৰ উত্তৰ আমি মনেৰেও দিব পাৰোঁ। কান্দি কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন। আপুনি নিজৰ সুখৰ বাবে আনক কেতিয়াও দুখ নিদিব, লাগিলে আপুনি নিজে দুখত থাকক। আপুনি সকলোকে আপোনাৰ হৃদয়ত স্থান দিব নোৱাৰা। যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও আপুনি তেওঁক পাহৰি যাব নোৱাৰা। এটা সম্পৰ্ক গঢ়িবলৈ বহু সময়ৰ প্ৰয়োজন, কিন্তু সেই সম্পৰ্কটো শেষ হ'বলৈ বেছি সময় নালাগে, মুহূৰ্ততে শেষ হৈ যায়। এটা সম্পৰ্ক গঢ়িবলৈ দুজনৰ প্ৰয়োজন, কিন্তু সেই সম্পৰ্কটো ভাঙিবলৈ এজনেই যথেষ্ট। সেইখিনি সময়ত বহুত বেছি কষ্ট অনুভৱ হয়, যেতিয়া সঁচা কথা কোৱাৰ পাছতো কোনেও বিশ্বাস নকৰে। যদি আপুনি দুখ পাহৰিব খোজা, তেনেহ'লে আপুনি সকলো সময়তে ব্যস্ততাৰ মাজত থাকিবা। সপোন কিন্তু সকলোৱে দেখে, সপোনটো পূৰণ কৰিবলৈ সকলোৰে ভাগ্যত নাথাকে। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে আপুনি হৃদয়ত নাৰাখিব, অন্যথা আপুনি আঘাত পোৱাটো স্বাভাৱিক। ভাল মানুহ আৰু ভাল কিতাপক সহজে বুজি পোৱা নাযায়। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। জীৱনত অহা বেছিভাগ মানুহে অস্থায়ী, কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। আগতে মানুহৰ ঘৰবোৰ সৰু আছিল যদিও মানুহৰ মনবোৰ ডাঙৰ আছিল, কিন্তু আজিকালি মানুহৰ ঘৰবোৰ ডাঙৰ হৈ গৈ আছে আৰু মানুহৰ মনবোৰ সৰু হৈ আছে। আটাইতকৈ অধিক বিশ্বাস কৰাজনে যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকো বিশ্বাস কৰিবলৈ সাহস নহয়। যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিৰ্জনতাত নীৰৱে কান্দে, সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট নিদিয়ে, কাৰণ তেওঁ বুজি পায় কষ্ট কি বস্তু। আমাৰ চকুজুৰিয়ে সেইবোৰ বস্তুৰহে পচন্দ কৰে, যাক সহজে পাবলৈ কঠিন। অতীতৰ ভুলৰ বাবে এতিয়া নাকান্দিব, কাৰণ সেই চকু পানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য দেখা নোপোৱা কৰি তুলিছে।